হাই দোস্ত, মই আপোনালোকৰ কাৰণে এটা বিশেষ উপায় উলিয়াইছোঁ, মানে যিটো নেকি যি মানুহে অসমীয়াটো ইংৰাজী নাজানে সেই মানুহসকলৰ কাৰণে মই এটা উপায় উলিয়াইছোঁ। কি উপায় মই উলিওৱা নহয় দেই, চৰি। এই উপায়টো হৈছে মানে গুগলত যিটো নেকি আমি যিটো ভাষা নাজানো, জনাসকলে জানে, নজনাসকলে এইটো এটা ধুনীয়া সুবিধা এটা আছে। গুগলত হিন্দী টু ইংলিছ মিনিংছ লিখি দিলে আপোনাৰ এটা এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব, দেখুৱাই হিন্দী টু ইংলিছ আপুনি টাইপ কৰি দিয়াৰ পিছত দেখা পাব, যিখনত আপুনি নিজৰ লেংগুৱেজটো আছামিজ ভাষা চিলেক্ট কৰি ল'ব পাৰে, আৰু আপুনি কি ভাষাত ট্ৰান্সলেশ্যন কৰিব বিচাৰিছে বা যি ভাষাত আপুনি তাক পাব বিচাৰিছে সেই ভাষাটো চিলেক্ট কৰি ল'ব। ভাষাত আপুনি নিজে লিখিব পাৰিব। যেনে এতিয়া ধৰক, নমস্কাৰ বন্ধুসকল। নমস্কাৰ বন্ধুসকল। নমস্কাৰ।